হাই ফ্ৰেণ্ডছ, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত মেনকাই ঘৰৰ সকলোবিলাক বস্তু নিজৰ মতে ৰাখিব আৰু মাকৰ ফটোখন গুচাই দিব। আৰু তেতিয়া দেউতাকে তোমাক ফটোখন কোনে গুচাব দিলে, কালি আখিয়ে সকলো উলট পালট কৰি দিছা। এইখন মোৰ ঘৰ, ক'ত কি থাকিব কি নাথাকিব মই ডিচাইড কৰিম বুলি কোৱা দেখিবলৈ পাব। আৰু তেতিয়া অংশুই বাহিৰৰ পৰা দেউতাকৰ কথাখিনি শুনি থাকিব আৰু অংশুৰ খং উঠা দেখিবলৈ পাব। ইফালে আকৌ অংশু আজি দেউতাকৰ ওচৰত যাব আৰু তুমি মেনকা মাহীক কিয় বেয়াকৈ ক'লা, তোমাৰ যিমানেই বয়স হৈছে সিমানে একো নজনা হৈছে বুলি ক'ব। আৰু তেতিয়া দেউতাকে মইতো একো বেয়া ভাবি কোৱা নাই, মই কেৱল মোৰ ঘৰখন যেনেকে আছে তেনেকে থকাটোৱে বিচাৰিছো বুলি দেউতাকে কোৱা দেখিবলৈ পাব। আনফালে আকৌ পৰি আজি চিঠি এখন লিখি ঘৰৰ পৰা ওলাই যাব আৰু তেতিয়া ত্ৰিদীপে চিঠিখন পাই ত্ৰিদীপ চিন্তাত পৰিব আৰু মাকক ক'ব, আৰু মাকে তুমি চিন্তা কৰিব নালাগে, পৰিৰ ঘৰত ফোন কৰা বুলি ক'ব। ভাবিছিলো পৰিয়ে বিয়াৰ পিছত বুজি পাব, কিন্তু এনেকে যে সংসাৰখন ভাঙি যাব মই কল্পনা কৰা নাছিলো বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।